বহুদিন আগৰ কথা। গংগা নদীৰ পাৰত এখন সৰু গাঁৱত হৰিদাস নামৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ বাস কৰিছিল। হৰিদাসৰ ঘৰটো অতি দুখ লগা আছিল। তেওঁ পুৰণি কাপোৰ পৰিধান কৰিছিল আৰু কেতিয়াবা এনেকুৱা অৱস্থাৰ সন্মুখীন হৈছিল তেওঁৰ খাবলৈও অন্ন নাথাকিছিল। কিন্তু তেওঁৰ ওচৰত এনে এটা গুণ আছিল যিটো বহুত ধনী মানুহৰ ওচৰতো নাথাকিছিল। তেওঁৰ অন্তৰত ভগৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছিল। তেওঁৰ ওচৰত টকা পইচা নাছিল যদিও তেওঁ অতি জ্ঞানী আছিল। প্ৰতিদিন পুৱাতে সূৰ্য উদয় হোৱাৰ আগতে হৰিদাস গংগাত স্নান কৰি আহি তুলসীৰ তলত চাকি জ্বলাই ভগৱানক সেৱা জনাই কৈছিল, হে প্ৰভু, আপোনাক দিবলৈ মোৰ ওচৰত ধন সম্পত্তি নাই, আছে মাত্ৰ এটা সঁচা মন। সেই মনটো গ্ৰহণ কৰিব। গাঁৱৰ বহুতে তেওঁক দেখি হাঁহিছিল। অ হৰিদাস, কেৱল নাম জপিলে পেট নভৰে, ইমান পূজা অৰ্চনা কৰি কি লাভ? হৰিদাসে মৃদু হাঁহি মাৰি ক'লে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে। ভগৱানে দেৰি কৰে, কিন্তু সঠিক সময়ত সঠিক বস্তু দিয়ে। এদিন হৰিদাস কঠিন পৰীক্ষাৰ সন্মুখীন হ'ল। শাওণ মাহ চলি আছিল। একেৰাহে বৰষুণ দি আছিল। হৰিদাসে 3 দিন ধৰি লঘোণে থাকিব লগা হৈছিল। এদিন তেওঁ বহু কষ্টৰে ভিক্ষা মাগি তেওঁ অলপ চাউল যোগাৰ কৰিলে। ঘৰলৈ আহি চাউলখিনি পত্নীৰ হাতত দি ক'লে, আজিৰ বাবে অন্ততঃ ভগৱানে কৃপা কৰিলে, লোৱা এই চাউল তুমি। তেওঁৰ পত্নীয়ে অতি দুখত চকুত অশ্ৰু লৈ খিচিৰি বনাবলৈ ধৰিলে। 3 দিনৰ ভোক, দুৰ্বল শৰীৰ, চোলাত ৰন্ধা খিচিৰিৰ সুগন্ধত হৰিদাসৰ পেটটো কঁপি উঠিল। ঠিক তেনেতে দৰজাৰ বাহিৰৰ পৰাই খুব ক্ষীণ মাত এটা আহিল, বোলো ঘৰত কোনোবা আছেনে? মই বহুত ভোকাতুৰ। হৰিদাসে দৰজা খুলি চাই দেখিলে বৰষুণত এজন বুঢ়া সন্ন্যাসী তিতি আছে। সন্ন্যাসীজন দেখিবলৈ খুব দুৰ্বল, তেওঁৰ মুখ শুকাই আছিল। সন্ন্যাসীজনে কঁপা কঁপা মাতেৰে ক'লে, বোপাই, 3 দিন ধৰি একো খোৱা নাই, যদি কিবা অলপ খাবলৈ দিয়ে মোৰ প্ৰাণটো ৰক্ষা পায়। হৰিদাস এক মুহূৰ্ত নিশ্চুপ হৈ ৰ'ল। তেওঁৰ বুকুৰ ভিতৰত যেন যুদ্ধ আৰম্ভ হ'ল। হে নাৰায়ণ, এয়া কেনেকুৱা পৰীক্ষা? ভিতৰৰ পৰাই পত্নীয়ে সুধিলে, কোন আহিছে? হৰিদাসে ধীৰে ধীৰে ক'লে, এজন ভোকাতুৰ সন্ন্যাসী আহিছে। পত্নীয়ে সকলো বুজি পালে। তেওঁ চোলাৰ ওচৰলৈ গ'ল। এক মুহূৰ্ত খিচিৰিখিনিৰ বৰ্তনটোলৈ চাই থাকিল। তাৰ পাছত চকুত অশ্ৰু লৈ বৰ্তনটো উঠাই আনিলে। হৰিদাসে স্তব্ধ হৈ পত্নীৰ ফালে চালে। পত্নীয়ে ধীৰে ধীৰে ক'লে, আমাৰ দুৱাৰৰ পৰাই যদি এজন ভোকাতুৰ সন্ন্যাসী খালী পেটে উভতি যায়, তেন্তে আমাৰ পূজা পাঠৰ মূল্য কি? এই কথা শুনি হৰিদাসৰ চকু ভৰি উঠিল। দুয়োজনে মিলি বৰ্তনত থকা গৰম খিচিৰি বুঢ়া সন্ন্যাসীজনৰ আগত ৰাখিলে। সন্ন্যাসীজনে ধীৰে ধীৰে খাবলৈ ধৰিলে। কিছু সময়ৰ ভিতৰতে চাৰিওফালে দিব্য পোহৰ বিয়পি পৰিল। বৰষুণ থমকি গ'ল। বতাহত সুগন্ধ ভৰি পৰিল। তুলসীৰ পাতবোৰ কঁপি উঠিল। হৰিদাস আৰু তেওঁৰ পত্নীয়ে বিস্ময়ে দেখি ৰ'ল। এই সন্ন্যাসীজনৰ ৰূপত পৰিৱৰ্তন হ'বলৈ ধৰিল। ধীৰে ধীৰে তেওঁ স্বয়ং ভগৱান বিষ্ণুৰ চতুৰ্ভুজ ৰূপ ল'লে। হাতত শংখ, চক্ৰ, গদা, পদ্ম। দুয়ো স্বামী স্ত্ৰী থৰথৰকৈ কঁপি ভগৱানৰ চৰণত লুটি খাই পৰিল। ভগৱান বিষ্ণুৱে হৰিদাসক উঠাই লৈ মৰমেৰে ক'লে, হৰিদাস, বহুতে মোক ফুল দিয়ে, সোণা অৰ্পণ কৰে, ডাঙৰ ডাঙৰ মন্দিৰ সাজে, কিন্তু আজি তুমি মোক তোমাৰ একমাত্ৰ আহাৰ দান কৰি নিজৰ প্ৰাণৰ অংশ দিলা। হৰিদাসে কঁপা কঁপা মাতেৰে ক'লে, প্ৰভু, মইতো মাত্ৰ মোৰ কৰ্তব্যহে পালন কৰিছোঁ। ভগৱানে মৃদু হাঁহি মাৰি ক'লে, এয়াই সঁচা ধৰ্ম। ভোকাতুৰৰ মাজত মোক দেখা, দুখীয়াৰ মাজত মোক চিনি পোৱা আৰু নিজৰ অংশ আনক বিলাই দিয়া, এয়াই হৈছে আটাইতকৈ ডাঙৰ গুণ। তাৰ পাছত ভগৱানে হৰিদাসৰ পত্নীৰ ফালে চাই ক'লে, যি ঘৰত এনে দয়া আৰু ত্যাগ থাকে, সেই ঘৰত লক্ষ্মী নিজে বাস কৰে। এই বুলি কৈ ভগৱান অন্তৰ্ধান হ'ল। পিছদিনা ৰাতিপুৱা হৰিদাসে উঠি আহি দেখে যে তেওঁৰ ভঙা মাটিৰ ঘৰটোৰ ঠাইত
এটা সুন্দৰ পৰিষ্কাৰ ঘৰ। সন্মুখত গাই গৰু বন্ধা আছে। অন্নৰে ভৰা কলহ সাজি থোৱাই আছে। তুলসীৰ তলত সোণালী দীপ জ্বলি আছে। গাঁৱৰ মানুহ দৌৰি আহিল। যিসকলে কাইলৈকে তেওঁক উপহাস কৰিছিল, আজি তেওঁৰ চৰণ স্পৰ্শ কৰিলে। কিন্তু হৰিদাসৰ মনত বিন্দুমাত্ৰ অহংকাৰ নাছিল। তেওঁ মাত্ৰ ক'লে, ভগৱানক পাবলৈ ডাঙৰ মালা নালাগে, ডাঙৰ হৃদয় লাগে। সেইদিনাৰ পৰাই হৰিদাসে নিজৰ ঘৰৰ বাহিৰত এটা কথা লিখি থলে, আগতে ভোকাতুৰক অন্ন, তাৰ পাছতহে ভগৱানক ভোগ।